চোৰ মানে সাংঘাতিক চোৰ। গৰু চোৰৰ কথা শুনিলে, গৰুৰ ভ্ৰমণৰ কথাও শুনিলে, এইবাৰ শুনক টেক্স চোৰৰ কথা। হয়, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা কোনো ধৰণৰ অনুমতি পত্ৰ নোহোৱাকৈ লাংফেৰ সমষ্টিৰ অন্তৰ্গত টকুৱাবাৰী এণ্ট্ৰি টেক্স গেটৰ পৰা লাখে লাখে টকা লুটি আহিছে প্ৰদীপ ইংহি নামৰ ব্যক্তিগৰাকীয়ে। প্ৰয়োজনীয় নথি পত্ৰ নোহোৱাকৈ কেনেকৈ স্বেচ্ছাই জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰিব পাৰিছে প্ৰদীপ ইংহিয়ে। ইয়াৰ আঁৰত কোনোবা নেতাৰ আশীৰ্বাদ নে অন্য কিবা? আচলতে কাৰ ছত্ৰছায়াত জনসাধাৰণৰ টকা লুণ্ঠন কৰিবলৈ সাহস পাইছে প্ৰদীপ ইংহিয়ে? এইবাৰ দুৰ্নীতিৰ ওপৰত স্বায়ত্তশাসিত পৰিষদৰ চকু কেতিয়া পৰিব? এই বিষয়ত আৰক্ষী প্ৰশাসনৰ দায়িত্ব কি? সাধাৰণ জনসাধাৰণৰ পৰা মিছা প্ৰবঞ্চনাৰে লাখে লাখে টকা লুণ্ঠন কৰি অহা প্ৰদীপ ইংহিৰ ওপৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল'ব, সেয়া লক্ষণীয় হ'ব।